তোর যে নবী আছে নানি নবী গো আমার ভেলোর তোলে থাকে নবীর মুখ মুতি 10 বার সুদাউরির হুয়া বাঙ্গালোর হচ্ছাইন নবী আমার ভেল সুদাউরির হুয়া এটা বারানির হুয়া তোর যে নবী আছে নানি নবী গো আমার ভেলোর তোলে থাকে নবীর মুখ মুতি 10 বার সুদাউরির হুয়া বাঙ্গালোর হচ্ছাইন নবী আমার ভেল। হেল্ল' গাইজ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু যমুনা ব্লগছ। এয়া আপোনালোকে শুনিলে ভিডিঅ' ক্লিপছটো কেনেকৈ এটা কুলাংগাত এটা ধৰ্মৰ এজন নবীৰ ওপৰত কেনেকৈ আঘাত কৰি কথাখিনি ক'লে এইখিনি আপোনালোকে ইতিমধ্যে শুনিছে। মই কিছুমান কথা আপোনালোকক ক'ম, তাৰ আগতে আপোনালোকক আৰু এটা ভিডিঅ' ক্লিপছ শুনাই লৈছোঁ, এইটো অকণমান শুনি লওক, তাৰপিছত কিছুমান কথা পাতিম। দেখো ভাই একটাই কথা, সকালে তার লোকের মাত কথা চলতে আমি তারা কইছি দেখ ভাই কেউ দরম তুলিয়া গালাগালি করিও না, তোমরা যেতালুয়ে দরবার লাগছো তালুয়ে গালাগালি করো। তারপর ও মাতর উপরে হে উঠিয়া হয় তোমরা নবী কিতা হতানি হইয়া মানে বহুত রেকর্ডিং করছি আমি, তুমি রেকর্ডিংটা শুনিও। আর ওখানে কই আর আসাম পুলিশের গেছে ইলা ফুয়ালিয়ে যে গালিগুলাজ করে তার কোনো বিচার আছে নি না নাই, ওখানটা আমি আসাম পুলিশের কাছ থেকে জানতে চাই। আর আমরা আসামও যত মুখ্য মিনিস্টার সকল আসন সবার কাছ থেকে জানতে চাই, বুঝছো না নি। আজ দরম তুলিয়া যে গালাগালি করে একটা ফুয়া, তার যদি আমি দরম তুলিয়া গাইলেই তামতে আমার দরম তুলিয়া গাইলে খাটিল কোনো গালাগালিজ নাই, হে মিছামিছি দরম তুলিয়া গাইলার বাই। শুনিছে আপোনালোকে ভিডিঅ'টো। এতিয়া কথা হ'ল এই দুইজন ল'ৰাই ইটোৱে সিটোৰ লগত কিবা এটা কণ্ট্ৰভাৰ্চি হৈছিলে, কিবা এটা বিষয়ত, যিকোনো বিষয়ৰ কণ্ট্ৰভাৰ্চি হওক, তাত মোৰ ক'বলগীয়া একো নাই। মোৰ কথাটো হ'ল তোমালোক দুইজন দুটা ধৰ্মৰ মানুহ লাগিছা, কোনোবাই কাৰোবাক যি কৰা তোমালোকৰ এইটো নিজৰ কথা, কিন্তু ধৰ্মৰ ওপৰত আঘাত কৰি কথা কোৱাৰ অধিকাৰ এই কুলাংগাৰৰ বাচ্চাটোক কোনে দিলে? তো বিশ্ব নবীৰ ওপৰত এনেকুৱা আঘাত কৰি কথা কোৱাটো এইটো আমিতো কেতিয়াও ছাপোৰ্ট নকৰোঁ। কোনো ধৰ্মই অধিকাৰ নিদিয়ে বেলেগ কোনো ধৰ্মক আঘাত কৰি কথা কোৱা। কোনো দেশত এনেকুৱা সংবিধানত নিয়ম নাই যে আপুনি বেলেগ এটা ধৰ্মৰ ওপৰত আঘাত কৰি কথা ক'ব। এইটো ক'ৰ পৰা সাহস পালে? এই কুলাংগাৰৰ বাচ্চাটোৰ তাৰ ইমান দম হৈ ডাইৰেক্ট ৰেকৰ্ডিঙত এনেকুৱা গালি দিছে, বৰ্তমান এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত তোলপাৰ সৃষ্টি কৰিছে। আমি কালিৰ পৰা দেখা পাই আছোঁ বিভিন্নজনে এই বিষয়টোৰ ওপৰত প্ৰতিবাদ কৰি আছে। গাইজ আপোনালোকে ভিডিঅ'বিলাক বেছি শ্বেয়াৰ কৰিব, যাতে সচেতন মহলে এইবিলাক গম পায়, পুলিচ প্ৰশাসনে গম পায়, আৰু এই কুলাংগাৰৰ বাচ্চাটোক যাতে বিচাৰি উলিয়াই তাৰ উচিত শাস্তি দিয়ে। কাৰণ যিজনৰ লগত কাজিয়া লাগিছে তেওঁ বাৰে বাৰে কৈ আছে যে ধৰ্মৰ ওপৰত কোনো ধৰণৰ বিতৰ্ক আমি কৰিব বিচৰা নাই। ধৰ্মৰ আঘাত কৰি পেলাই সি বাৰে বাৰে কিয় গালি দি আছে? এটা ধৰ্মক টাৰ্গেট কৰি পেলাই সি ডাইৰেক্ট গালি দি আছে, নবীক আঘাত কৰি পেলাই সি গালি দি আছে। এইটো কেতিয়াও সহ্য কৰা নহ'ব। আমি এইবিলাকৰ প্ৰতিবাদ কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। ৰাইজ আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, যাতে এই কুলাংগাৰৰ বাচ্চাটো পুলিচ প্ৰশাসনৰ চকুত পৰে আৰু ইয়াৰ উচিত শাস্তি হয়। কুলাংগাৰৰ বাচ্চা, তই যদি কিবা এটা কৰিব বিচাৰিছ তই ডাইৰেক্ট কৰিব পাৰ, সেই মানুহটোৰ লগত যুদ্ধ লাগিছ লাগ, তোৰ নিজৰ ব্যক্তিগত কথা এইটো। কিন্তু ধৰ্মীয় গুৰু, ধৰ্মৰ নবী, এওঁলোকক কেতিয়াও আঘাত নকৰিবি। আমি আজি সকীয়াই দিছোঁ, এইবিলাক সহ্য কৰা নহ'ব। গতিকে ৰাইজ আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি আমাৰ লগত থাকক, প্ৰতিবাদত আমাক সহায় কৰক। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।